নমস্কাৰ। সৰুতে যেতিয়া স্কুলত আছিলোঁ তেতিয়া স্কুলত আৰু বাহিৰত বহুত ঠাইত এটা সেই বক্তৃতা বা তৰ্ক প্ৰতিযোগিতা এটা হৈছিলে। তৰ্ক প্ৰতিযোগিতা এটা বহুত ফেমাছ টপিক আছিলে বিজ্ঞান অভিশাপ নে আশীৰ্বাদ। আৰু যিসকলে অভিশাপৰ অপেক্ষা কৰিছিলে তেওঁলোকে এটা কথা সদায় মেনশ্যন কৰে যে ভৱিষ্যতলৈকে বিজ্ঞানে এনেকুৱা ৰবট বনাই দিব আৰু সেই ৰবটবোৰে আমাৰ ঠাইত আহি আমাৰ চাকৰিবোৰ খাই ল'ব। আমি আকৌ পৃথিৱীখন তেওঁলোকে পূৰা টেক অভাৰ কৰি ল'ব, তেওঁলোকৰ মতে হ'ব আৰু মানুহ নোহোৱা হৈ যাব পৃথিৱীৰ পৰা। কথাখিনি সেই সময়ত শুনি ভয় লগা আছিলে, কিন্তু কেইদিনমান আগতে আমাৰ শ্ৰদ্ধেয় ইলন মাস্ক ডাঙৰীয়াই ৰবট এটা বনাব বুলি এটা প্ৰটোটাইপ দেখালে আৰু তাৰ প্ৰভাৱটো বাঢ়িলে। এতিয়া হ'ল কি যে কেইদিনমান আগতে এওঁলোকৰ আছিলে AI মিটিং, AI কনক্লেভ টাইপৰ। AI আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যি মিটিং টাইপৰ আছিলে, টক শ্ব' আছিলে, তাত তেওঁলোকে ইলন মাস্কে এটা ৰবট দেখালে। সেই ৰবটটো একচুৱেলি এইটো ৰবটৰ ড্ৰেছত মানুহ এজন আছিলে আৰু তাৰ হাইট আছিলে 5 ফুট 8 ইঞ্চি। আৰু কোৱা হয় যে তেনেকুৱা এটা প্ৰটোটাইপ বা তেনেকুৱা ৰবট টেছলাই বনাই আছে। এতিয়া ৰবটৰ বিষয়ে যোৱাৰ আগতে প্ৰথমতে জানো যে ইলন মাস্কৰ বিষয়ে মোৰ বিশ্বাস আপোনালোকে জানে, আৰু যদি নাজানে মই কৈ দিওঁ। পৃথিৱীত দুটা বহুত বিখ্যাত কোম্পানী, স্পেচএক্স আৰু টেছলা। এই দুটা কোম্পানীৰ মালিক ইলন মাস্ক। স্পেচএক্স এওঁলোকে ৰকেট বনায় আৰু তেওঁলোকে ব্যক্তিগতভাৱে তেওঁলোকৰ কোম্পানীয়ে ৰকেট বনায় আৰু ৰকেট পঠায় মহাকাশলৈকে। বহুতবাৰ ৰকেট পঠাই ছাকচেছফুল হৈছে। আৰু 2 নম্বৰ টেছলাই গাড়ী বনায়। আমি ৰাস্তাত দেখাৰ দৰে মাৰুতি, টাটা, অডি তেনেকুৱা টাইপৰ গাড়ী নহয়। এইবোৰ ছেল্ফ ড্ৰাইভিং গাড়ী বনায়। ছেল্ফ ড্ৰাইভিং গাড়ী এইখন গাড়ীত আপুনি ক'লৈকে যাব সেইটো লোকেশ্যন দিব আৰু গাড়ীখনত আপুনি বহি শুই যাব। আপুনি গাড়ী চলাব নালাগে, আপুনি গাড়ী ষ্টিয়াৰিং কৰিব নালাগে, গিয়াৰ দিব নালাগে। গাড়ীখনে নিজে আপোনাক লৈ যাব। চ' এইটো কেনেকৈ কৰে? টেছলাৰ গাড়ীখনত কেমেৰা আৰু চেঞ্চৰ আছে। চ' তেওঁলোকে গাড়ীখন যেতিয়া গৈ থাকে, গাড়ীখনে সেই চেঞ্চৰেৰে ডিটেক্ট কৰে যে কিমান দূৰত গাড়ী আছে, কিমান দূৰত ৰাস্তাটো টাৰ্ণ আছে, ক'ৰ পৰা আমি টাৰ্ণ ল'ব লাগিব। আৰু সেইবোৰ ডেটা তেওঁলোকে লগে লগে টেছলাৰ যি হেড অফিচ তালৈকে ৰিয়েল টাইমত পঠায় দিয়ে, লগে লগে পঠাই থাকে। আৰু তেওঁলোকৰ হেড অফিচত এইবিলাক ডেটা প্ৰচেছ কৰি লগে লগে গাড়ীখনক কৈ থাকে আৰু নিজৰ লগতো ৰাখে যে এইটো টাৰ্ণ ল'ব লাগিব, ৰাইট চাইডে যাব লাগে, লেফ্ট চাইডে যাব লাগে, ব্ৰেক মাৰিব লাগে, গোটেইখিনি কথা। এতিয়া সেই টেছলা কোম্পানীয়ে কৈছে যে এটা ৰবট বনাব বুলি, আৰু ইলন মাস্কৰ মতে অহা বছৰলৈকে তাৰ এটা প্ৰটোটাইপ হৈ যাব। প্ৰটোটাইপ এটা নৰ্মেল ডিজাইন এটা বনি যাব। এতিয়া কথাটো হ'ল যে এই যিটো প্ৰটোটাইপ বনিব তাৰ কি স্পেচিফিকেশ্যন কি? তাৰ হাইট কোৱা হৈছে 5 ফুট 8 ইঞ্চি। নৰ্মেল মানুহৰ হাইট যিমান তেনেকুৱা। ওজন 56 কেজি। তাৰ বাহিৰে তাক দেখাত সম্পূৰ্ণ মানুহৰ দৰে, ষ্টিলেৰে বনোৱা বা যি মেটেৰিয়েলে বনায়, বাট শ্বেপটো সম্পূৰ্ণ মানুহৰ দৰে। 2খন হাত, 2খন ভৰি, আঙুলি 10টাকৈ তেনেকুৱাকৈ বনোৱা হ'ব। তাৰোপৰি এই যিটো ৰবট হ'ব, সি 8 কিলোমিটাৰ পাৰ ঘণ্টাত, প্ৰত্যেক ঘণ্টাত 8 কিলোমিটাৰ স্পীডত খোজ কাঢ়িব বা দৌৰিব পাৰিব। চ' আপুনি যদি ভৱিষ্যতে আপোনাক টেক অভাৰ কৰেও আপুনি দৌৰি পলাব পাৰিব, সেইটো ভয়ে নাই, ঠিক আছে। তাৰোপৰি এই ৰবটটোৱে 20 কেজিৰ 20.4 কেজিৰ ওচৰৰ ওজনৰ বস্তু দাঙিব পাৰে, ইপিন সিপিন কৰিব পাৰে। আৰু এটা বস্তু ডাঙৰ ক্ষমতা তাৰ 68 কেজি। ইলন মাস্কে কৈছে যে এই যিটো ৰবট বনাইছে, এইটো কিয় বনাই আছে? যাতে মানুহৰবিলাকৰ যিবিলাক ৰিপিটেটিভ কাম, যিবিলাক বৰিং কাম, সেইবোৰ যাতে কৰিব পাৰে, আৰু যিবিলাক ভয় লগা কাম সেইবোৰ যাতে কৰিব পাৰে। ৰিপিটেটিভ এটা বস্তু ইপিনৰ পৰা ইপিনে থ'ব লাগে কণ্টিনিউৱাছলি, বহুতটা বাকচ আছে, থৈ থাকিব লাগে, সেইটো কামৰ কাৰণে মেইনলি এনেকুৱা ৰবট বনোৱা হৈছে। কিন্তু যদি তেওঁলোকে কৈছে যে এবছৰত দিব, ঠিক আছে। গোটেই যদি আপুনি পৃথিৱীৰ বাকী
এইবোৰ জাৰ্নেলিষ্টবোৰক চায় বা যিবিলাক টেকনিকেল এনালাইজ কৰে, তেওঁলোকৰ মতে 1 বছৰৰ ভিতৰত এনেকুৱা ৰবট বনোৱাটো ইমান সহজ নহ'ব। কাৰণ যদি চাই ইলন মাস্কে ভৱিষ্যতেও আগতেও বহুতবাৰ কৈছে যে এইটো বস্তু আমি 1 বছৰৰ ভিতৰত দিম, কিন্তু বহুত বস্তু তেওঁৰ টাইমমতে নহয়গৈ, তেওঁলোক টাইম লাগে বহুত পিছলৈকে। এতিয়া কথাটো হ'ল আমাৰ ফালৰ পৰা যে আমাক এনেকুৱা ৰবট কিয় লাগে, আমাৰ প্ৰয়োজন কি একচুৱেলি। চাওক, নৰ্মেল মেচিনবোৰ, যিকোনো আপুনি মেচিন ধৰি লওক, চ' সেইবোৰ মেচিন একচুৱেলি ৰবটৰ দৰে নহয় জানো, কিবা এটা কাম কৰিবৰ কাৰণে বা স্পেচিফিকেলি কিবা এটা কামৰ কাৰণে বনোৱা হয়। আপুনি ৱাশ্বিং মেচিন এটা, তাত কাপোৰ সোমাই দিব, তাক ইনষ্ট্ৰাকশ্যন দিব যে কাপোৰখিনি ধুই দিব লাগে, সি নিজে নিজে ধুই মেলি ধুনীয়াকৈ শুকাই আপোনাক দি দিব। বাহিৰৰ দেশত সেই আছে, বাচন ধোৱা মেচিন আছে, তাত বাচনখিনি সোমাই দিব, ইনষ্ট্ৰাকশ্যন দিব, সি নিজে নিজে ধুই দিব। ঠিক তেনেকৈ বহুত এনেকুৱা মেচিন আছে যিবোৰে নিজে নিজে স্পেচিফিকেলি এটা কাম কৰে। কিন্তু যিটো এইটো ৰবট, সেইটো ৰবট যদি মানুহৰ শ্বেপত তাক এনেকুৱা বনোৱা হ'ব, সি চব কাম কৰিব পাৰিব, তাৰ কোনো স্পেচিফিক নাথাকে যে সি অকল এইটো কামৰ কাৰণে হৈছে। আৰু তাৰ পৰাই মোৰ অন্তত এটা ভয় এটা লাগে যে ভৱিষ্যতে এইটো 1 বছৰত নহয়, লাগিলে 10 বছৰ পিছতো যদি এনেকুৱা ৰবট আহে, তেতিয়া যিবোৰ অন্তত ৰিপিটেটিভ কাম, যিবোৰ আমাৰ কাম কৰিব কাৰণে বহুত বেছি স্কিল নালাগে, তেনেকুৱা স্কিল কম থকা কামতো বহুত মানুহে কৰি আছে। তো সেইবোৰ চাকৰি নোহোৱা কৰি এইবোৰ ৰবটে যদি কাম কৰে, তেতিয়াহ'লে মানুহবোৰে কি কৰিব, কম স্কিলৰ মানুহবোৰে কি কৰিব, সেইটো এটা বহুত ডাঙৰ প্ৰশ্ন। আৰু এনেকুৱা ৰবটৰ আমাৰ প্ৰয়োজন একচুৱেলি আছে নে নাই। আপোনালোকে যদি কয় যে যিবোৰ কাম মানুহে কৰিব নোৱাৰে তাৰ কাৰণে কিবা ৰবট বনাইছে, বহুত ভাল। কিন্তু যিবোৰ কাম মানুহে কৰিব পাৰে আৰু যিবোৰ কামৰ কাৰণে মানুহে চাকৰি ইনকাম কৰি আছে, সেইবোৰৰ ঠাইত এনেকুৱা ৰবট বনোৱাৰ প্ৰয়োজন কিমান, সেইটো এটা ডাঙৰ প্ৰশ্ন। আৰু সেইটো একচুৱেলি গোটেই পৃথিৱীতে যিমান টেকনিকেল গুৰু আছে, তেওঁলোকৰ মাজতো এইটো ডিছকাশ্যন হৈ আছে। দেখা যাওক ভৱিষ্যতত কি আছে আমাৰ কাৰণে। আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে আমাক জনাবলৈ নাপাহৰিব, আৰু জনাব আপোনাৰ মতামত কি, যে এনেকুৱা একচুৱেলি বস্তু বনাব লাগে নে নালাগে। মানে যদি বনাব পাৰি তেনেহ'লে বনাব লাগে নে নালাগে। ধন্যবাদ। জয় অসম।